অসম চৰকাৰে বিটিআৰ চুক্তিৰ যে দফা ৰূপায়ণ সম্পূৰ্ণ কৰা নাই বুলি আপুনি ক'ব নাই, এই কথাটো যি এটা শিক্ষাৰ এটা দফা আছিল যে 6.3 বিটিআৰ চুক্তি শান্তি চুক্তি অনুসৰি বিদ্যালয় প্ৰাদেশিকৰণৰ কথা। বিটিআৰ অঞ্চলত বড়ো মাধ্যম, অসমীয়া মাধ্যম আৰু বিটিআৰৰ বাহিৰত বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকৰণৰ যি কথা ইয়াত উল্লেখ আছিল, 5টা বছৰ যিহেতু হ'বলৈ গৈছে, তো ইয়াত 10টা যি মহাবিদ্যালয় বা কলেজহে প্ৰাদেশিকৰণ কৰা প্ৰক্ৰিয়া এতিয়ালৈকে সম্পন্ন হ'ল। আমাৰ আজিৰ তাৰিখত স্পষ্ট মতামত এইটোৱে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যি LP স্কুল, ME স্কুল, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী আৰু জুনিয়ৰ কলেজ প্ৰাদেশিকৰণৰ যি কথা আছিল, সেই কথাটো সময় সাপেক্ষে যেনেকুৱা হ'ব লাগিছিল, সেই কথাটো হৈ উঠা নাই। আৰু ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক কাতৰ আহ্বান আৰু দাবী ৰাখিছোঁ যে বিদ্যালয়, মাতৃভাষাৰ বিদ্যালয় জীয়াই ৰখাৰ স্বাৰ্থত এই বিদ্যালয়খনি চুক্তিৰ অনুসৰি মৰ্যাদা দিয়া, অধিকাৰ দিয়াৰ স্বাৰ্থত বিদ্যালয়খন বচাব আৰু ছাত্ৰ ছাত্ৰীৰ যি মৌলিক অধিকাৰ, শিক্ষাৰ যি অধিকাৰ, ৰাষ্ট্ৰীয় শিক্ষা নীতি, সেই গোটেইবিলাক যদি চলাই নিব লাগে, প্ৰাদেশিকৰণৰ বাদে ইয়াৰ বিকল্প পন্থা নাই। আৰু যদি সময়ত অতি সোনকালে যদি প্ৰাদেশিকৰণৰ যদি প্ৰক্ৰিয়া সম্পন্ন নকৰে, তেতিয়াহ'লে সেই বিদ্যালয়সমূহ মৰি যাব, সেই বিদ্যালয়সমূহ নাইকিয়া হৈ যাব। যিহেতু বড়ো মাধ্যম অসমত ছেকেণ্ড লাৰ্জেষ্ট মাধ্যম হয়, অসমীয়া মাধ্যমৰ পিছতে আমাৰ এটা দৃঢ় বিশ্বাসী আৰু আশা আছিল যে মাতৃভাষা মাধ্যম আগুৱাই নিয়াৰ ক্ষেত্ৰত বড়ো মাধ্যম আৰু গুণগত শিক্ষা সেইটো সম্পন্ন কৰাৰ কাৰণে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সেই হিচাপে চুক্তিত সন্নিৱস্ত হৈছিল। তো ইয়াৰ কাৰণে মই খুবেৰে ক'ব বিচাৰিছোঁ আৰু কাতৰ আহ্বান জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক, অতি শীঘ্ৰে বড়ো মাধ্যম, অসমীয়া মাধ্যম, বিটিআৰৰ আৰু বিটিআৰৰ বাহিৰৰ বড়ো মাধ্যম আপোনালোকে প্ৰাদেশিকৰণৰ কাম সম্পন্ন কৰক আৰু চুক্তি অনুসৰি যি কমিটমেণ্ট, যি প্ৰতিশ্ৰুতি, এইটো আপোনালোকে পালন কৰক আৰু সেই বিদ্যালয়সমূহ জীয়াই থকাত আপোনালোকে এটা নৈতিক অধিকাৰ দিব লাগে বুলি মই আজি দাবী জনাইছোঁ এই অধিৱেশনৰ যোগেদি। ধন্যবাদ।